নমস্কাৰ, মই আজি ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ মোৰ চেষ্টাৰ অন্য এক শিতান পশুপালনৰ এক দৃশ্যাংশ আপোনালোকক খুব চমুকৈ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো। এয়া হৈছে গাঁৱলীয়া লোকেল ছাগলী আৰু মই তাকেই 2 মাহৰ আগৰ পৰা মানে ইয়াত মন দি পিনে অলপ চেষ্টা কৰিছোঁ যে মোৰ এই চিষ্টেমটো আগুৱাই নিবলৈ বা পশুপালনটো আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। মোৰ এতিয়া বৰ্তমান প্ৰায় 10জনীমান ছাগলী আছে। তো আপোনালোকে পাৰিলে কমেণ্টত কিছুমান সাৱধানতাৰ বিষয়ে মোক জনাব আৰু মই চেষ্টা কৰিম মোৰ পশুপালন যোনটো চেষ্টা সেইটো বহুত আগুৱাই যায় আৰু মই এক স্বাৱলম্বিতাৰ পথত আগবাঢ়ি যাব পাৰোঁ। ছাগলীখিনি বৰ্তমান মই গাঁৱলীয়া পদ্ধতিৰে ৰাখিছোঁ। বাকী ছাগলী যেনেকৈ বাঢ়ি যাব তাৰপিছত অন্য পদ্ধতি ৰাখিবলৈ চেষ্টা কৰিম যাতে ওচৰৰ মানুহবোৰৰ অসুবিধা নহওক আৰু ঘৰৰ যাতে বাৰীখন এক ধুনীয়া হৈ থাকে আৰু যাতে নষ্ট নকৰে বাৰীৰ কিবা বস্তু থাকে এটা চেষ্টা কৰিলোঁ। এনেই মই আজৰি সময় পালে নিম ডাল চাল আনি দিওঁ খাবলৈ, সিহঁতক খাবলৈ ডাল পাত আনি খাই খুব ভাল পায়। মই গম পাই আৰু মানে মই অহাৰ লগে লগে পাত আনি দিব বুলি। তো ভিডিঅ'টো কেনেকুৱা পালে চাই আৰু মোৰ চেষ্টাটো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাবলৈ নাপাহৰিব আৰু জনাব যে মই কিছুমান সাৱধানতাৰ বিষয়ে। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।